হে নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল ইন ফুড ধ্ৰুৱ চেনেলটোলৈ। মাজাগাঁও ডক নামৰ প্ৰতিষ্ঠান এটাৰ পৰা 1388 অৰ্থাৎ 1388 নন এক্সিকিউটিভ ভেকেঞ্চি কিছুমান খালী হৈ থকা পোষ্ট ওলাইছে আৰু আপোনালোকে ইয়াত অনলাইন এপ্লাই কৰিব পাৰে। এতিয়া লাষ্ট ডেটটো ইয়াৰে 4/7/2021 আছে। আপোনালোকৰ মাজাগাঁও ডক শ্বিপ বিল্ডাৰ লিমিটেড MDL বুলি কোৱা হয়, তাৰ পৰা 1388টা নন এক্সিকিউটিভ ভেকেঞ্চি পোষ্ট খালী হৈছে, মানে ভেকেঞ্চি ওলাইছে। এতিয়া পোষ্টবিলাক ইয়াতে কেনেকৈ ওলাইছে চাব। স্কিল্ড ID 1, ইয়াতে AC ৰেফ্ৰিজাৰেটৰ মেকানিক, মানে ইয়াত ৰেফ্ৰিজাৰেটৰ মেকানিক আপোনালোকে গমেই পাইছে। ইয়াতে পোষ্ট ওলাইছে 5টা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ SSC NSC এক্সামিনেশ্যন, ট্ৰেড ৰেফ্ৰিজাৰেশ্যনছ এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ৰেফ্ৰিজাৰেশ্যনছ এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, চেণ্ট্ৰেল এয়াৰ কণ্ডিশ্যন প্লেণ্ট, ইণ্ডাষ্ট্ৰিয়েল কুলিং পেকেজ, এয়াৰ কণ্ডিশ্যন মেকানিক, কোল্ড ষ্ট'ৰেজ, আইচ প্লেণ্ট এণ্ড আইচ কেণ্ডি প্লেণ্ট। এইবিলাক কোৱালিফিকেশ্যন, যিকোনো আপোনালোকৰ এটা কোৱালিফিকেশ্যন থকাটো অত্যন্ত জৰুৰী। এতিয়া চাব কম্প্ৰেছৰ্ছ এটেণ্ডেণ্ট, নম্বৰ অফ পোষ্ট আছে 5টা। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতো সেই SSC নতুবা আপোনালোকৰ NSC এক্সামিনেশ্যন, ট্ৰেড মিডৱাইট মেকানিক বা মেকানিক মেচিন টুল মেইনটেনেন্স যি কোৰ্চ আছে সেই কোৰ্চ আপোনালোকে পাছ কৰা হ'ব লাগিব। নেক্সট আছে 3 নম্বৰটো হৈছে কাৰ্পেণ্টাৰ, ইয়াত 81টা পোষ্ট আছে আৰু ইয়াতে চাব ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব আৰু NSC এক্সামিনেশ্যন ইন ট্ৰেড অফ কাৰ্পেণ্টাৰ, যিটো এই কাৰ্পেণ্টাৰৰ আপোনাৰ কোৱালিফিকেশ্যন থাকিব লাগিব। কাৰ্পেণ্টাৰৰ ওপৰত আপোনালোকৰ যিকোনো এটা কোৱালিফিকেশ্যন থকাটো বাঞ্ছনীয়। চিপাৰ গ্ৰাইণ্ডাৰ, ইয়াতে 13টা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন সেই SSC বা নতুবা NSC ইন এনি ট্ৰেড এণ্ড হেভ ৱৰ্ক ইন শ্লিপ বিল্ডিং ইণ্ডাষ্ট্ৰি, শ্লিপ বিল্ডিং ইণ্ডাষ্ট্ৰি কিছুমানত আপোনালোকে কাম কৰা হ'ব লাগিব। চিপাৰ গ্ৰাইণ্ডাৰ আৰু উইথ 1 year এক্সপিৰিয়েঞ্চ, আপোনালোকে যোনে চিপাৰ গ্ৰাইণ্ডাৰ কাম কৰে বা চিপাৰ গ্ৰাইণ্ডাৰ কোৱালিফিকেশ্যন আছে আপোনালোকে তেওঁলোকে গম পাব। আৰু কম্প'জাইট ৱেল্ডাৰ, ইয়াতে পোষ্ট আছে 132টা। এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ কৰা হ'লে নতুবা ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ কৰা আৰু নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট এক্সামিনেশ্যন পাছ ইন দ্য ট্ৰেড ৱেল্ডাৰ আপোনালোকে ৱেল্ডাৰৰ কথা জানেই, ৱেল্ডাৰ পাছ কৰা হ'ব লাগিব। আৰু আপোনালোকে যদি ক্লাছ 10 পাছ কৰা নাই, ক্লাছ 8 ষ্টেণ্ডাৰ্ডো পাছ কৰিছে, ক্লাছ 8 পাছ কৰিছে তথাপিও হ'ব, কিন্তু আপোনালোকৰ ৱেল্ডাৰৰ ডিপ্ল'মা থাকিব লাগিব বা ৱেল্ডাৰৰ আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব। ইয়াতে 6 নম্বৰ পোষ্ট হৈছে ডিজেল ক্ৰেন অপাৰেটৰ, ইয়াতে নম্বৰ অফ পোষ্ট আছে 5টা। এডুকেশ্যন কোৱালিফিকেশ্যন সেই একেই, SSC আৰু নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট এক্সামিনেশ্যন ডিজেল মেকানিকৰ আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব। ডিজেল কাম মটৰ মেকানিক ইয়াতো একেই, ইয়াতো ছেইম প্ৰচেছ। আৰু ডিজেল মেকানিক MVM মেকানিক, ডিজেল মেকানিক আপোনালোকে কোৰ্চ থাকিব লাগিব বা চাৰ্টিফিকেট থাকিব লাগিব। JR ড্ৰাগছমেন, ইয়াতে আপোনালোকৰ 54টা পোষ্ট আছে, 52টা মেকানিকেল আৰু 2টা চিভিল। ইয়াতেও সেই একে SSC আৰু নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট এক্সামিনেশ্যন ড্ৰাগছমেন এণ্ড চিভিল মেকানিকৰ আপোনালোকে কোৰ্চ কৰাব লাগিব, চাৰ্টিফিকেট থাকিব লাগিব। ইলেক্ট্ৰিচিয়ানৰ আছে 204টা আৰু ইয়াতেও সেই নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট এক্সামিনেশ্যন পাছ ইলেক্ট্ৰিচিয়ান ট্ৰেড, আপোনাৰ ইলেক্ট্ৰিচিয়ানৰ চাৰ্টিফিকেট থকাটো বাঞ্ছনীয় হ'ব। আৰু ইলেক্ট্ৰনিক মেকানিক ইয়াতো সেই একেই, নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট এক্সামিনেশ্যন ৰিলেভেণ্ট ট্ৰেড আপোনালোকে ঠিক তেনেদৰে ইয়াতে যি মানে কোৱা হৈছে তেনেকুৱা চাৰ্টিফিকেট থকাটো বাঞ্ছনীয় বুলি কোৱা হৈছে। ফিটাৰ 119টা পোষ্ট আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে SSC আৰু নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট এক্সামিনেশ্যন ফিটাৰ মাৰিন ইঞ্জিনিয়াৰ ফিটাৰ আপোনালোকে ফিটাৰ কোৰ্চ কৰা হ'ব লাগিব। JR QC ইনস্পেক্টৰ মেকানিকেল, ইয়াতে নম্বৰ অফ পোষ্ট 13 আৰু ইয়াতো সেই একেই SSC আৰু ডিপ্ল'মা মেচিনিষ্ট, আপোনাৰ মেচিনিষ্টৰ আছে 28টা পোষ্ট আৰু ইয়াতে আপোনালোকে SSC নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট এক্সামিনেশ্যন মেচিনিষ্ট আৰু মেচিনিষ্ট গ্ৰাইণ্ডাৰ চাৰ্টিফিকেট আপোনালোকে থাকিব লাগিব। মিলিটাৰী মেকানিক ইয়াতে 10টা পোষ্ট আছে আৰু SSC আৰু নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট এক্সামিনেশ্যন মিলিটাৰী মেকানিক আৰু মেকানিক মেচিন টুল মেইনটেনেন্স আপোনালোকে যিকোনো কিছুমান এইবিলাকৰ কোৰ্চ বা এনেকুৱা আপোনালোকৰ নলেজ থাকিব লাগিব, চাৰ্টিফিকেট থাকিব লাগিব। পেইণ্টাৰ 100টা পোষ্ট আছে, 100টা পোষ্ট আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছ লগতে নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট এক্সামিনেশ্যন পেইণ্টাৰ আৰু মাৰিন পেইণ্টাৰ আপোনালোকৰ চাৰ্টিফিকেট বা তেনেকুৱা কোৰ্চ লোৱা হ'ব লাগিব। পাইপ ফিটাৰ আছে 140টা পোষ্ট আৰু ইয়াতে আপোনালোকৰ SSC থাকিব লাগিব
SSC আৰু লগতে আপোনালোকৰ নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট এক্সামিনেশ্যন পাইপ ফিটাৰ প্লাম্বাৰ ইয়াৰ কৰ্চ কৰা হ'ব লাগিব। ৰিগাৰ 88টা অৰ্থাৎ 88টা পোষ্ট আৰু ইয়াতে ক্লাছ 8 পাছ কৰা লগতে নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট এক্সামিনেশ্যন ৰিগাৰ কৰ্চ কৰা হ'ব লাগিব। ষ্ট্ৰাকচাৰেল ফেব্ৰিকেটৰ ইয়াতে SSC আৰু নেশ্যনেল এপ্ৰিচিয়েটশ্বিপ চাৰ্টিফিকেট সৈতে ষ্ট্ৰাকচাৰেল ফিটাৰ ফেব্ৰিকেটৰ ষ্ট'ৰ কিপাৰ ইয়াতে আপোনালোকৰ SSC বা নতুবা HSC উইথ ডিপ্ল'মা ইঞ্জিনিয়াৰিং হ'ব। এইটো ইঞ্জিনিয়াৰিঙে হ'ব চাগে। ইউটিলিটি হেণ্ড ইয়াতে আপোনাৰ ইউটিলিটি হেণ্ড স্কিল উইল বি চিলেক্টেড ফ্ৰম ফিটাৰ ট্ৰেড অনলি এণ্ড উইল বি ইম্পাৰ্টেড 2 months ট্ৰেইনিং। ইউটিলিটি হেণ্ড ফিটাৰ থকাবিলাকহে আপোনালোকে চিলেক্ট কৰা হ'ব ইয়াতে ইউটিলিটি হেণ্ডত। তাৰপিছত আছে প্লেনাৰ এষ্টিমেটৰ ইয়াতে 8টা পোষ্ট 4টা মেকানিকেল আৰু 4টা ইলেক্ট্ৰিকেল। ইয়াতে আপোনালোকৰ SSC নতুবা HSC উইথ ডিপ্ল'মা সেই ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা থাকিলে ভাল। ইয়াতে আপোনালোকৰ পেৰামেডিচ ইয়াতে কোৱালিফিকেশ্যনটো আপোনালোকৰ 2টা পোষ্ট আছে। কোৱালিফিকেশ্যনটো 12 ক্লাছ পাছ হ'ব লাগিব, ডিপ্ল'মা ডিগ্ৰী নাৰ্ছিঙৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ছেমি স্কিল ID 2 ইয়াতে ইউটিলিটি হেণ্ড 135টা পোষ্ট আছে। SSC লগতে NSC এনি ট্ৰেড মানে এনেকুৱা শ্বিপ বিল্ডিং ইণ্ডাষ্ট্ৰীত আপোনালোকে ইউটিলিটি হেণ্ডৰ হিচাপে 1 year 1 বছৰ কাম কৰা হ'ব লাগিব। এজ লিমিটটো আপোনালোকে মেক্সিমাম এজ লিমিট 38 বিচাৰিছে আৰু নট লেছ দেন 18 অৰ্থাৎ 18 বছৰ তলৰ হ'ব লাগে আৰু 38ৰ ওপৰ হ'ব নালাগে বুলি কোৱা হৈছে। এজ ৰিলেক্সনটো চাই ল'ব। এজ ৰিলেক্সন আপাৰ এজ লিমিট 3 years OBC-বোৰৰ বাবে 5 years হৈছে ST/SC বাবে। পাৰ্চন উইথ ডিজেবিলিটি PWD কেণ্ডিডেটৰ বাবে 40% আপোনালোকৰ এজ ৰিলেক্সেশ্যন হ'ব। সেই 10 years জেনেৰেল কেণ্ডিডেটসকলৰ বাবে 13 years OBC কেণ্ডিডেটৰ বাবে আৰু 15 years হ'ল ST/SC কেণ্ডিডেটৰ বাবে। এইটো এজ পাৰ ৰুল অৰ্থাৎ গভৰ্ণমেণ্টৰ ৰুলৰ হিচাপতে হ'ব। তো আপোনালোকৰ পে স্কেল ইয়াতে দৰমহাবিলাক চাই ল'ব। স্কিল GR1 যিবিলাক আছে সেইবিলাক 70,000ৰ পৰা 64,360 টকা আৰু ছেমি স্কিল GR1ত আপোনালোকৰ 13,200 পৰা 49,910 টকালৈকে আপোনালোকৰ চেলাৰী দিয়া হ'ব। ৰিটেন টেষ্ট এটা হ'ব আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি আপোনালোকৰ মাৰ্কছবিলাক দিয়া হ'ব। তাৰপিছত আপোনালোকে ট্ৰেড টেষ্টৰ বাবে মাতিব আৰু ফাইনেল মেৰিট লিষ্টখন আপোনালোকক গোটেইখিনি হোৱাৰ পিছত অনলাইন ৰিটেন এক্সাম এক্সপিৰিয়েঞ্চ আৰু ট্ৰেড টেষ্ট হোৱাৰ পিছত আপোনালোকৰ এটা ফাইনেল মেৰিট লিষ্ট এখন ওলাব। তাতে আপোনালোকে চিলেকশ্যন হ'ব। এতিয়া এপ্লাইটো আপোনালোকে কেনেকৈ কৰিব? এপ্লাইটো আপোনালোকক অনলাইন এপ্লাই হ'ব আৰু ইয়াত অনলাইন এপ্লিকেশ্যন আপোনাৰ 11/6/2021 পৰা ষ্টাৰ্ট হ'ব আৰু অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট আছে আপোনালোকৰ 4/7/2021 আৰু ইয়াৰে আপোনালোকৰ টেণ্টেটিভ ডেট অফ এনাউন্সমেণ্ট অফ অনলাইন এক্সামিনেশ্যনটো জুলাইৰ শেষৰ ফালে হৈ যাব। এতিয়া আপোনালোকক মই ডেছক্ৰিপশ্যনত ইয়াৰ অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব তাৰ মই লিংকটো দি দিম। আপোনালোকে লিংকটোৰ থ্ৰুদি গৈ আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। তেনেহ'লে যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব নাপাব। ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ আহিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ আহিছে। ধন্যবাদ। জয় আই অসম।